নমস্কাৰ। আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গুৱাহাটীৰ সমীপৱৰ্তী এখন অতি ভাল লগা ঠাই সোণাপুৰৰ মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্ট। এইখন খুব ভাল লগা ঠাই। এয়া আমাৰ গাড়ী আহি মেফেয়াৰ ৰিজৰ্টৰ ওচৰত ৰ'লহি। খুব ধুনীয়া ঠাই, আপোনালোকে চাই যাওক। ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে এনেদৰে আহল বহল পাৰ্কিং ব্যৱস্থা আছে। ইয়াতে আমি আমাৰ গাড়ী পাৰ্ক কৰাই থলোঁ। এটা বৰ ধুনীয়া শিৱ মূৰ্তি দেখিলোঁ সোঁহাতে। এয়া আমি ভিতৰত প্ৰৱেশ কৰি গৈ আছোঁ সেউজীয়াৰ মাজে মাজে। খুব সুন্দৰ পৰিৱেশ, সকলো পিনে অকল সেউজীয়া আৰু সেউজীয়া। যিপিনেই চাই সিপিনে কেৱল সেউজীয়াৰ মাজে মাজে সুৰসুৰীয়া ৰাস্তা, আৰু আমি এনেদৰে খোজকাঢ়ি কাঢ়ি গৈ আছোঁ। ইয়াতে বিভিন্ন প্ৰজাতিৰ গছ বন, দৰকাৰী উদ্ভিদ, ধুনীয়া ধুনীয়া অৰ্কিড আমি দেখিবলৈ পাম। এয়া আমি মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টৰ ওপৰৰ অংশটোলৈ গৈ আছোঁ। ওপৰ পিনে খোজকাঢ়ি যাব নিদিয়ে, তেওঁলোকে গাড়ী দিয়ে, গাড়ীৰে আমি যাব পাৰোঁ। কিন্তু আমি যিহেতুকে ইয়াৰে সেউজীয়া পৰিৱেশখিনি উপভোগ কৰিবলৈ আহিছোঁ, গতিকে আমি খোজকাঢ়ি কাঢ়িয়ে লাহে লাহে ওপৰলৈ গৈ আছোঁ। সুৰসুৰীয়া ৰাস্তাৰেও মাজে মাজে সোমাই গৈছোঁ। এয়া তলপিনে কিবা কিবি কাম কৰি আছে তেওঁলোকে, হয়তো ডাঙৰকৈ আকৌ বনাব। এয়া একেবাৰে ওপৰলৈ আমি উঠি গ'লোঁ। দেখিলোঁ ইয়াতে এখন চাইনবোৰ্ড লগাই থোৱা আছে আৰু ৰয়েল ভিলা লিখা আছে চাইনবোৰ্ডখনত। এইটো ৰাস্তাৰে আকৌ ওপৰলৈ যাব পাৰি। বৰ ধুনীয়া চাবলগীয়া ঠাই আছে, গতিকে আহি থাকক মোৰ সৈতে। মেফেয়াৰ ৰিজৰ্টৰ একেবাৰে ওপৰৰ অংশটোলৈ আমি এতিয়া গৈ আছোঁ। গৈ গৈ অকণো আমনি নালাগে, সকলো মানে অকল সেউজীয়া সেউজীয়া। এয়া বিভিন্ন ধৰণৰ অৰ্কিড ৰাখি থৈছে ইয়াতে। চাওক কিমান চাব, সকলো পিনে অকল সেউজীয়া, আকৌ বিভিন্ন অৰ্কিডৰ সমাহাৰ। একেবাৰে ওপৰৰ অংশটোত আমি খোজকাঢ়ি কাঢ়ি গৈ গৈ দেখিলোঁ এয়া ৰিজৰ্টবোৰ আছে, ইয়াতে থাকিব পাৰিব। খোৱা বোৱা, থকা, লাইব্ৰেৰী, হোটেল, গেষ্ট ৰুম সকলো ব্যৱস্থা আছে। যিমানে ভিতৰলৈ সোমাই যায় সিমানে খুব ভাল লাগি আহে পৰিৱেশটো। এয়া আমি আকৌ গৈছোঁ অকণমান আগুৱাই। ইমান সেউজীয়া, আগতে হয়তো ক'তো দেখা নাছিলোঁ, এয়া প্ৰথম গৈছোঁ। বহুত সেউজীয়াৰ মাজে মাজে এয়া আগুৱাই গৈ আছোঁ। কি আছে গম পোৱা নাই পিছে। ৱাহ, বৰ ধুনীয়া। ইয়াতে এটা চুইমিং পুল আছে, বৰ বেছি ডাঙৰ নহয়, অকণমানি চুইমিং পুল হ'লেও বৰ ধুনীয়াকৈ ৰাখিছে। এয়া চুইমিং পুলৰ কাষে কাষে আমি এপাক আকৌ ঘূৰিলোঁ। আকৌ অৰ্কিড হাউচটোৰ সোঁহাতেৰে আমি এনেদৰে তলপিনে নামি গ'লোঁ।
এয়া ভিতৰৰ কিছু পৰিৱেশ ৰিজৰ্টখনৰ ভিতৰতো এনেদৰে সুন্দৰকৈ গছ পুলিবোৰ যতনাই ৰাখিছে এয়া ভিতৰ পিনেও খুব সুসজ্জিত পৰিৱেশ যথেষ্ট পৰিষ্কাৰ পৰিপাটি আৰু ইয়াৰে যিসকল গাৰ্ড তেওঁলোকৰ ব্যৱহাৰো খুব ভাল নম্ৰ এয়া আমি মেফেয়াৰৰ ভিতৰ ভাগ চাই ওলাই আহিলোঁ ওচৰতে আছে তেপিচিয়া চাহ বাগিচা বাই মেফেয়াৰ এতিয়া অকণমান চাই লওক এইখন সৰু অকণমানি তেপিচিয়া চাহ বাগিচা খুব ধুনীয়া লাগে বৰ ধুনীয়াকৈ ৰাখিছে বাগিচাখন গুৱাহাটীৰ সমীপৱৰ্তী এই ৰিজৰ্টখন চাবলৈ আপোনালোকে নাপাহৰিব ধন্যবাদ